নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে NDA 2019 ইংলিছৰ পাৰ্ট এটা ছল্ভ কৰিম। গতিকে পলম নকৰি আমি ভিডিঅ'টোলৈ আহোঁ, শ্লাইডখনলৈ গৈ। গতিকে ইয়াত কুৱেশ্যনটো দিয়া আছে, যিসকলে পজ কৰি চাই ল'লে হ'ল। যিসকলে চাই আমি নেক্সট শ্লাইডখনত গৈ লওঁ। এই শ্লাইডখনত এটা চেণ্টেঞ্চ দিয়া থাকিব, সেই চেণ্টেঞ্চটো ধৰ এইটোৱে। প্ৰথমটো ল'লোঁ আমি, ইয়াত আণ্ডাৰলাইন কৰি দিয়া আছে এই ৱৰ্ডটোৰ যিটো মিনিং হয়, সেই মিনিংটো অপজিট মিনিং এটা আমি বিচাৰিব লাগিব এই 4টা ৱৰ্ডৰ জৰিয়তে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, হিজ কনভাৰচেশ্যনছ আৰ অলৱেজ এবচাৰ্ড। এবচাৰ্ড মানে কি, আমি সেইটোৰ বিষয়ে জানিব লাগিব। এবচাৰ্ড মানে হৈছে বিশ্বাস কৰিবলৈ টান। এবচাৰ্ড মানে হৈছে বিশ্বাস কৰিবলৈ টান। তাৰ বাবে আমি অপশ্যনকেইটা চাই লওঁ। ফাৰ্চিয়েল মানে কি, সেই বিষয়ে জানিব লাগিব। ফাৰ্চিয়েল মানে হৈছে হাস্যকৰ। তাৰপাছত আছে ফুলিছ মানে হৈছে মূৰ্খ। তাৰপাছত আছে প্ৰিপষ্টেৰাছ মানে হৈছে বিশ্বাস্য। আৰু তাৰপাছত আছে ৰেচনেল মানে হৈছে বিচাৰ বিবেচনা কৰিবলৈ সমৰ্থ। গতিকে এবচাৰ্ড মানে আমি গম পালোৱে বিশ্বাস কৰিবলৈ টান, গতিকে ইয়াৰ অপজিট মিনিং হোৱাকৈ ৱৰ্ড আমি বিচাৰি পালোৱে ৰেচনেল। আমি গতিকে গম পালোৱে ৰেচনেল মানে হৈছে বিচাৰ বিবেচনা কৰিবলৈ সমৰ্থ। গতিকে প্ৰথমটোৰ উত্তৰটো আমি পাই গ'লোঁ। ইয়াৰ উত্তৰটো হ'ব ৰেচনেল। তাৰপাছত চেণ্টেঞ্চটোলৈ আহোঁ। দ্য পলিটিচিয়ান ৱাজ এ ডিচিডেণ্ট। গতিকে ডিচিডেণ্ট মানে আমি তাৰ বিষয়ে জানিব লাগিব। ডিচিডেণ্ট মানে হৈছে বিসম্বাদী। পুনৰ এবাৰ কৈছোঁ, ডিচিডেণ্ট মানে হৈছে বিসম্বাদী। তাৰ বাবে আমি অপজিট মিনিঙৰ ৱৰ্ড বিচাৰিব লাগিব এই 4টা ৱৰ্ডৰ মাজৰ পৰা। ইয়াত আছে এজিটেটৰ মানে হৈছে আন্দোলনকাৰী। গতিকে আন্দোলন যিটো ৱৰ্ড, ডিচিডেণ্টৰ অপজিট ৱৰ্ড নহয়। তাৰপাছত আছে ৰেবেল মানে হৈছে বিদ্ৰোহী লোক। যিহেতু ডিচিডেণ্ট মানে বিসম্বাদী আৰু ৰেবেল মানে বিদ্ৰোহী, ইয়াৰ ৰেবেলটো অপজিট নহ'ব। তাৰপাছত আছে কনফৰ্মিষ্ট মানে হৈছে অধিকাংশ লোকৰ দৰে আচৰণ কৰা বা বিদ্ৰোহী নহয় তেনেকুৱা অৰ্থত বুজায় কনফৰ্মিষ্ট। গতিকে আমি ইয়াৰ এনচাৰটো পাই গ'লোঁ, ইয়াৰ অপজিট মিনিঙৰ ৱৰ্ডটো পাই গ'লোঁ। ইয়াৰ এনচাৰ হ'ব কনফৰ্মিষ্ট। তাৰপাছত আছে ৰিভলিউচনেৰী মানে হৈছে বিপ্লৱী, যিটো এটা ইয়াৰ ডিচিডেণ্টৰ অপজিট ৱৰ্ড নহয়। তাৰপাছত কুৱেশ্যনটোলৈ আহোঁ। তাৰপাছত কুৱেশ্যনটো, হি ৰোট এন ইনচিচিভ আৰ্টিকেল অন কৰাপশ্যন ইন পলিটিক্স। গতিকে আমি ইনচিচিভ মানে জানিব লাগিব। ইনচিচিভ মানে হৈছে চোকা, প্ৰখৰ বা তীক্ষ্ণ তেনেকুৱা অৰ্থত বুজায়। গতিকে আমি ভেজিও মানে জানিব লাগিব। ভেজিও মানে হৈছে অস্পষ্ট। ইনচিচিভ মানে ক'লোৱে আমি চোকা, প্ৰখৰ বা তীক্ষ্ণ। চোকা ইয়াত লিখিছে, হি ৰোট এন ইনচিচিভ আৰ্টিকেল অন কৰাপশ্যন ইন পলিটিক্স। তেওঁ এটা চোকা আৰ্টিকেল লিখিছে কৰাপশ্যন ইন পলিটিক্সৰ কৰাপশ্যনৰ ওপৰত এটা চোকা আৰ্টিকেল লিখিছে। ভেজিও মানে আমি যিহেতু গম পালোৱে অস্পষ্ট, ইমান স্পষ্টকৈ লিখা নাই, তেনে অৰ্থত আমি এইটোৱে হৈ যাব এনচাৰটো আমাৰ, অস্পষ্টটো হৈ যাব। তাৰপাছত ৱৰ্ডৰ মিনিংকেইটাও আমি জানিলোঁ। পিনেট্ৰেটিং মানে হৈছে বৰ্ণবাদী বা তীক্ষ্ণ, যিটো একে অৰ্থই বুজায় তীক্ষ্ণটো। ট্ৰেঞ্চেণ্ট মানে হৈছে চোকাসুৰীয়া বা মৰ্যভেদী তেনেকুৱা অৰ্থত একে অৰ্থতে যায়। তাৰপিছত আছে প্ৰিচাইজ, স্পষ্টভাৱে বৰ্ণিত। প্ৰিচাইজ মানে স্পষ্টভাৱে বৰ্ণিত, যিটো একে অৰ্থতে যায়। তাৰপাছত কুৱেশ্যনটোত আহোঁ। ৰাকেশ ইজ এন ইচেণ্ট্ৰিক প্ৰডিগল মানে আমি জানিব লাগিব। প্ৰডিগল মানে হৈছে ধোঁৱাখুলীয়া ব্যক্তি, মিতব্যয়ী নহয় আৰু অমিতব্যয়ী। গতিকে অমিতব্যয়ীৰ অপজিট ৱৰ্ড আমি ধোঁৱাখুলীয়াৰ অপজিট ৱৰ্ড আমি বিচাৰিব লাগিব। ইয়াত আছে এক্সট্ৰাভেজেণ্ট মানে হৈছে ধোঁৱাখুলীয়া ব্যক্তি তেনেকুৱা অৰ্থতে বুজায় এক্সট্ৰাভেজেণ্টটো। গতিকে ইয়াৰ প্ৰডিগলৰ অপজিট ৱৰ্ড নহ'ব। তাৰপাছত আছে প্ৰফ্লিগেট মানেও একে অৰ্থতে বুজায়। তাৰপাছত আছে ৱাষ্টফুল মানে অমিতব্যয়ী বা ধোঁৱাখুলীয়া একে অৰ্থতে বুজায়। তাৰপাছত আছে থ্ৰিফটি মানে ক'বলৈ গ'লে কমকৈ খৰচী, যিটো আমি এনচাৰটো পাই গ'লোঁ প্ৰডিগলৰ অপজিট ৱৰ্ড কমকৈ খৰচী। তাৰপাছত শ্লাইডখনত আমি গৈ লওঁ নেক্সট কুৱেশ্যনটোৰ বাবে। তাৰপাছত ইয়াত দিয়া আছে ফ্ৰেণ্ডশ্বিপ ইজ অলৱেজ ৰেচিপ্ৰকেল মানে আমি জানিব লাগিব। ৰেচিপ্ৰকেল মানে হৈছে পাৰস্পৰিক। গতিকে তাৰ অপজিট ৱৰ্ড বিচাৰিব লাগিব। তাৰ অপজিট ৱৰ্ড চাবলৈ গ'লে ইয়াত আছে মিউচুৱেল মানে হৈছে আংশীদাৰী।
কিছু ক্ষেত্ৰত মিলে, এইটো মিউচুৱেলটো কিছু ক্ষেত্ৰত মিলে। তাৰপিছত শব্দকেইটা চাই লওঁ আমি। ওৱান চাইডেড মানে একপক্ষীয়, গতিকে এইটোৰ ক্ষেত্ৰত একপক্ষীয়টো কিছু ক্ষেত্ৰত মিলে। তাৰপাছৰ কেইটা চাই লওঁ আমি, তাৰপিছত আমি এনচাৰটো গমেই পাম। তাৰপিছত আছে শ্বেয়াৰ্ড মানে ভগাই লোৱা, যিটো ভগাই ল'ব পাৰি তেনেকুৱা অৰ্থত বুজায়, গতিকে কিছু ক্ষেত্ৰত ৰেচিপ্ৰকেলৰ লগত মিলে। তাৰপাছত আছে কৰিস্পণ্ডিং মানে হৈছে সম্পৰ্ক থকা, এইটো মিলে। গতিকে ইয়াত আমি যদি চাবলৈ যাওঁ, ইয়াত এইটোতে অলপ অমিল পায় লাইনটোৰ লগত। ওৱান চাইডেড মানে হৈছে একপক্ষীয়। তাৰপিছত কুৱেশ্যনটোৰ ক্ষেত্ৰত আকৌ আমি দ্য ডিবেট ৱাজ হাইলি ষ্টিমুলেটিং মানে আমি জানিব লাগিব, ষ্টিমুলেটিং মানে হৈছে উত্তেজনাপূৰ্ণ। গতিকে উত্তেজনাপূৰ্ণৰ অপজিট ৱৰ্ড আমি বিচাৰিব লাগিব ষ্টিমুলেটিঙৰ। এৰাউজিং মানে হৈছে উত্তেজিত কৰা, গতিকে একে অৰ্থত বুজায়। তাৰপাছত আছে ইনভাইগৰেটিং মানে হৈছে বলপূৰ্বক শক্তিপূৰ্ণ তেনেকুৱা অৰ্থত বুজায়, এইটোৰ ক্ষেত্ৰতো নহয়। তাৰপাছত আছে বৰিংটো মিলে, যিহেতু বৰিং মানে হৈছে বিৰক্তিদায়ক তেনেকুৱা অৰ্থত বুজায়, গতিকে এইটোতে আমি টিক লগাব লাগিব, এইটোৱে হ'ব এনচাৰ বিৰক্তিদায়ক। তাৰপাছত ৱৰ্ডটো আমি মিনিংটো জানি লওঁ। তাৰপাছত ৱৰ্ডটো হৈছে ষ্টেয়াৰিং মানে হৈছে চেতনা জগোৱা, যিটো এই ষ্টিমুলেটিঙৰ চেম মিনিংতে বুজায়, গতিকে আমাৰ এনচাৰ হ'ব চি। গতিকে কুৱেশ্যন নম্বৰ 7 ক্ষেত্ৰত আকৌ কুৱেশ্যন নম্বৰ 7 আছে মেলেৰিয়া ইজ এ ৱাইড স্প্ৰেড ডিজিজ। গতিকে ৱাইড স্প্ৰেড মানে জানিব লাগিব, ৱাইড স্প্ৰেড মানে হৈছে ব্যাপক বা বিয়পি পৰা। গতিকে ইয়াৰ অপজিট ৱৰ্ড চাবলৈ গ'লে ইয়াত আছে এণ্ডেমিক মানে হৈছে কোনো এক অঞ্চলত সচৰাচৰ হৈয়ে থকা বা বিয়পি থকা, কোনো এক অঞ্চলত নিৰ্দিষ্ট অঞ্চলত তেনেকুৱা অৰ্থত বুজাবলৈ গ'লে আমি এণ্ডেমিক ব্যৱহাৰ কৰোঁ। তাৰপাছত আছে পাৰভেচিভ মানে বিয়পি পৰিব খোজা বা বিয়পি পৰা তেনেকুৱা অৰ্থত বুজায়, যিটো ইয়াৰ হ'ব নোৱাৰে। তাৰপাছত আছে কমন মানে সাধাৰণ। তাৰপাছত আছে ৰেয়াৰ মানে অগতানুগতিক, বহুতে সেই ৰেয়াৰটো টিক লগায়, কিন্তু ৰেয়াৰটো আমাৰ কিছুমান সংখ্যা ক্ষেত্ৰত ব্যৱহাৰ হয়, সংখ্যাৰ ক্ষেত্ৰতে ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়, গতিকে ৰেয়াৰটোত আমি দিব নোৱাৰোঁ, কমনটোতো দিব নোৱাৰোঁ, যিটো কমনটো সাধাৰণ কৈছে আমি এণ্ডেমিকত দিব লাগিব, যিহেতু ইমান এটাও বিয়পি নপৰে, কোনো এটা অঞ্চলত গৈ ৰৈ যায়, কোনো এটা নিৰ্দিষ্ট অঞ্চলত থাকে বিয়পি পৰাটো, গতিকে আমি কৈছোঁ ৰেয়াৰটো নহয়, কিয়নো সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। এতিয়া 7ৰ এনচাৰ হ'ব এইটোৰ ক্ষেত্ৰত আহোঁ। হি হেজ বিন অবষ্টিনেট চিন্স হিজ চাইল্ডহুড। অবষ্টিনেট মানে আমি জানিব লাগিব, অবষ্টিনেট মানে হৈছে আনৰ কথা নুশুনা বা সলনি হ'ব নোখোজা তেনেকুৱা অৰ্থত বুজায় অবষ্টিনেটৰ অপজিট ৱৰ্ড বিচাৰিব লাগিব আমি। অবষ্টিনেটৰ অপজিট ৱৰ্ড চাবলৈ গ'লে ইয়াত ৱৰ্ডকেইটা আছে ষ্টাববৰ্ণ মানে হৈছে সলনি হ'ব নোখোজা, পৰিৱৰ্তন হ'ব নোখোজা, যিটো অবষ্টিনেটৰ অপজিট ৱৰ্ড নহয়। তাৰপাছত আছে ডগ মানে হৈছে দৃঢ় সংকল্প, মানে পৰিৱৰ্তন নহয়, দৃঢ় সংকল্পৰ পৰা বাহিৰ নোহোৱা। তাৰপাছত আছে এমেনেবল মানে হৈছে বহমনা বিধৰ, মানে যাক মনাব পাৰি তেনেকুৱা বিধৰ, গতিকে ইয়াৰ এনচাৰটো হ'ব এমেনেবল উত্তৰটো। তাৰপাছত আছে ৰিজিড মানে হৈছে অনমনীয়, যিটো ইয়াৰ লগত নিমিলে, গতিকে আমাৰ এনচাৰ হৈ গ'ল 8ৰ চি। তাৰপাছত শ্লাইডখনত আমি গৈ লওঁ, ইয়াত আছে দি বিল ৰিচিভড এ ভিহেমেণ্ট ৰেজিষ্টেন্স ফ্ৰম দ্য অপজিশ্যন পাৰ্টি ইন দ্য পাৰ্লিয়ামেণ্ট। ভিহেমেণ্ট মানে হৈছে ফ'ৰ্চফুল, শক্তিশালীভাৱে তেনেকুৱা অৰ্থত বুজায়, গতিকে ইয়াত ভিহেমেণ্টৰ আমি অপজিট ৱৰ্ড বিচাৰিব লাগিব। ইয়াত চাবলৈ গ'লে ইয়াৰ অপজিট ৱৰ্ড আছে, অপশ্যনত আছে এনিমেটেড মানে হৈছে প্ৰাণৱন্ত, যিটো ইয়াৰ লগত কিছু ক্ষেত্ৰত মিলে, মানে লাইনটোৰ লগত মিলে, গতিকে ইয়াৰ অপজিট ৱৰ্ডত লিখিব নোৱাৰি। তাৰপাছত আছে এপিথেটিক মানে হৈছে নিৰাসক্ত, এইটো ইয়াৰ অপজিট ৱৰ্ড হ'ব পাৰে। এইটো টিক দিয়াৰ আগতে আমি তলৰ ৱৰ্ড কেইটাৰো মিনিং জানি লওঁ। ফাৰ্ভেণ্ট মানে হৈছে উৎসাহিত, গতিকে উৎসাহিতটো ভেহেমেণ্টৰ লগত ৱৰ্ডটো প্ৰায় মিলে, তেনেকুৱা অৰ্থত নহয়। তাৰপাছত আছে ভাইগৰাছ মানে হৈছে সবল বা শক্তিশালী, যিটো ভেহেমেণ্টৰ লগত মিলে, গতিকে ইয়াৰ আমি টিক দিবলৈ গ'লে আমি ছেকেণ্ড অপশ্যনটোতে দিব লাগিব এপিথেটিক মানে হৈছে নিৰাসক্ত। তাৰপিছত নম্বৰ 10 কুৱেশ্যনলৈ আহোঁ। মহাত্মা গান্ধী ৱাজ ওৱান অফ দি মষ্ট প্ৰমিনেণ্ট লিডাৰ্ছ অফ হিজ টাইম। প্ৰমিনেণ্ট মানে আমি জানিব লাগিব, প্ৰমিনেণ্ট মানে হৈছে জাকত জিলিকা, বিখ্যাত তেনেকুৱা অৰ্থত বুজায়, গতিকে প্ৰমিনেণ্টৰ অপজিট ৱৰ্ড চাবলৈ গ'লে ইয়াত দিয়া আছে ৰিনাউণ্ড মানে হৈছে জনাজাত, বিখ্যাত, যি ইয়াৰ অপজিট ৱৰ্ড নহয়। তাৰপাছত আছে ডিষ্টিংগুইজেবল মানে হৈছে সুকীয়া শ্ৰেণীত ৰাখিব পৰা,
ইয়াৰ ক্ষেত্ৰত নিমিলে। তাৰ পাছত আছে ইমিনেণ্ট। ইমিনেণ্ট মানে হৈছে বিশিষ্ট বা বিখ্যাত তেনেকুৱা অৰ্থত বুজায়, গতিকে ইমিনেণ্টটো নহ'ব। তাৰ পাছত আছে আননোন। আননোন মানে আমি জানোৱে অজ্ঞাত, যাক কোনেও চিনি নাপায় তেনেকুৱা অৰ্থত বুজায়, গতিকে ইয়াৰ এনচাৰটো হ'ব ডি। 10ৰ ডি হৈ গ'ল। গতিকে আজি আমি ভিডিঅ'টোৰ জৰিয়তে ইংলিছৰ 10টা কুৱেশ্যন এনচাৰ কৰিলোঁ ND-ৰ, আৰু তেনেকুৱা ধৰণৰ আকৌ ভিডিঅ' লৈ আহি থাকিম ND-ৰ ওপৰত। আগৰ ভিডিঅ'কেইটাৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'লে হ'ল। গতিকে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিলৈ ইমানে। পুনৰ লগ পাম।